खुलुमबाय स्टुडियोआव दं आं भाग्यश्री बसुमतारी एबिसि ब्लगनि हा गैजायै नखरफोरनो हानि पाट्टा होनो फोसावदों मावफुं सोद्रोमा रनजित बसुमतारीआ एबिसि ब्लकत থকা 2868টা ফ্যামিলিক মাটিৰ পাট্টা দিয়া যাওক বুলি আৰু আমি ম্যাক্সিমামলি 1 বিঘাকে দিয়াৰ কাৰণে জয় ইসি মিটিংত পাস কৰিলো আজি ভিডিঅ ঘোষণা কৰিবলৈ আহিছো गोलाव समनिफ्रायनो हानि जेंनाजों जुजिबोबाय थानाय बाक्सा जिल्लानि सिङाव थानाय बास्का सार्कलनि एबिसि ब्लकनि गं 2068 नखरफोरनो हानि पाट्टा होनो फोसावदों बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारीआ दिनै 23 नं दिहिरा बियाबनि सिङाव थानाय बि ब्लकनि बिसि बाजार राजपुजानि सायनासालियाव मोनसे गेवलां सावराय जथुमायाव बाहागो लानानै रायजो राजानि सिगाङाव बिबुंथिनि गेजेरजों बे बाथ्राखौ बुंथिदों बिथां रनजित बसुमतारीआ मख'जाथावदि हाग्रामा महिलारिया थांनाय 17 बोसोर बिटिसिखौ खुंदोंमोनब्लाबो बिथाङा एबिसि ब्लकनि हानि जेंनाखौ सुस्रांना होआखैमोन नाथाय प्रमोद बर'नि दैदेननायाव बिटिआर सरकारा गुसुं समनि गेजेरावनो एबिसि ब्लकनि रायजो राजाफोरनि हानि जेंनाखौ सुस्रांना होनो सिगांबोदों बेनि थाखाय प्रमोद बर' दैदेननाय सरकारखौ एबिसि ब्लकनि रायजो राजाफोरा साबायखर बावो बे जथुमायाव मावफुं सोद्रोमा राकेश ब्रह्म ब्लेन्ड एडभाइजारि बर्डनि मासिगिरि रंजालु बसुमतारी इउपिपिएल दोलोनि मिरु मावफुं सोद्रोमा एब नारायण फाथक लेङाइ आफादगिरि जगदीश रामसियारि मइनुल आलीजों लोगोसे गोबां मेलेमजिबि सानसुमै बिथांमोना बाहागो लायो बे हाबाफारियावनो मावफुं सोद्रोमा रनजित बसुमतारीआ बाहागो लानानै गोबां राजखान्थि हान्जाया बे एबिसि ब्लक सुबनखाता ओनसोलनि रायजो राजाफोरनो हानि फोरमान बिलाइ होगोन होनना समाय लाबोदोंमोन आरो हाग्रामा महिलारि आरो हिरा सरनियानि दैदेननायाव बर' अनाबर' राजखान्थि सोरजिनानै जोंनि गेजेराव दावराव दावसि सोमजिहोदोंमोन होनना बाथ्रा फोरमायदों बिथां रनजित बसुमतारीआ दानिया फैदो मावफुं सोद्रोमा बिथां रनजित बसुमतारीआ खौरांगिरिनि गेजेरजों मा बाथ्रा फोरमायखो जों आबुङै खोनासंना लानि धन्यवाद जनाइছো बाक्सा एबिसि ब्लक बाकी राइजे এই গরমৰ বিৰোধী আমাৰ আজি নৱেম্বৰ দিনাখন এই ভূমিপট্টাৰ আমাৰ 950 মাটি পুনৰ বাবে ইয়াত উপস্থিত হ'ল তাৰ বাবে সমূহ ৰাইজক ধন্যবাদ জনাই এটো জেনেৰেল কৰা হৈছে এই সভাখন ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছো ধন্যবাদ আমাৰ সকলো জাতপাতৰ কথা ক'বলৈ জনা সকলো ভাৰতীয় নাগৰিক যিসকলে 1952 চনৰ 8 নৱেম্বৰ দিনাখন দেৰিজাব কৰা সত্ত্বেও তেওঁলোকে মাটিৰ পাট্টা দিবলৈ সক্ষম হোৱা নাই বহুত পলিটিক্যাল পাৰ্টিয়ে বহুত কথা দি পেলাই বহুত কি কয় প্ৰমিস কৰি পেলাই এই আমাৰ এবিসি ব্লক সবনখাতা অঞ্চলৰ ৰাইজক মাটিৰ পাট্টা দিম বুলি তেওঁলোকে পলিটিক্স কৰি আহিলে আৰু ইয়াক লৈ পেলাই হাগ্ৰামা আৰু হিৰা চৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত বড় অনাবড় পলিটিক্যাল পাৰ্টি সৃষ্টি কৰি পেলাই আমাৰ মাজত সংঘাতো আনিলে পাৰ্থক্য আনিলে আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিংও কৰিলে এই বস্তুটোকে শেষ কৰিবৰ কাৰণে আমাৰ মাজত আকৌ তাহানি 35 বছৰৰ আগত আমাৰ বড় অনাবড়ৰ মাজত যি সম্পৰ্ক আছিল এখন বজাৰত আমি বজাৰ হাট কৰিছিলো এখন পথাৰত আমি খেতি কৰিছিলো এখন মন্দিৰত আমি প্ৰাৰ্থনা কৰিছিলো সেই বস্তুটো আকৌ ঘূৰাই অনাৰ স্বাৰ্থত যদি আমি সকলো ভাৰতীয় নাগৰিক এইটো প্ৰসংগৰে আমি যোৱা 27 তাৰিখৰ যি ইসি মিটিং তাত আমি আলোচনাৰ মাধ্যমেৰে ডিসিশন ললো এবিসি ব্লকত থকা 2868টা ফ্যামিলিক মাটিৰ পাট্টা দিয়া যাওক বুলি আৰু আমি ম্যাক্সিমামলি 1 বিঘাকে দিয়াৰ কাৰণে জয় ইসি মিটিংত পাস কৰিলো আজি ভিডিঅ ঘোষণা কৰিবলৈ আহিছো আৰু 20 জুলাইৰ আগে আগে আমি এই মাটিৰ পাট্টাটো জনসাধাৰণৰ ওচৰত আহি পেলাই ভাগ কৰি দিম এইটো প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আজি আমি মিটিংখন পাতিছো সকলো পৰিয়ালে ফাছাল আমাক দিয়া যি ৰেকৰ্ড গাঁওখনৰ আমাৰ এবিসি ব্লকৰ যিমানখিনি গাঁও আছে তেওঁলোকে আমাক সাবমিট কৰা হিচাপে 2068টা ফ্যামিলি এই 2068টা ফ্যামিলিক আমি মাটিৰ পাট্টা দি লম 1 বিঘাকে ম্যাক্সিমাম 1 বিঘা বাকি যদি থাকি যায় যদিকে তেওঁলোকে আমাক সাবমিট কৰা নাই তেতিয়া হেতু সেকেন্ড পেছত চোৱা যাব আমি এবিসি ব্লক বাকি ৰাইজৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন যি কাম 1952 চনৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত হোৱা নাছিল এতে 70 বছৰে হৈ উঠা নাছিল স্বাধীনতাৰ 78 বছৰে আমাৰ এই কামটো হোৱা নাছিল কিন্তু আজি বিটিসি চৰকাৰে কেবিনেটৰ ডিসিশন লৈছে যে আমাৰ এবিসি ব্লকৰ মাটিখিনি ম্যাদি পট্টা কৰি দিব আৰু ৰাজহুৱাকৈ আজি আহি ৰেভিনিউ মাননীয় ৰঞ্জিত মুছাৰী ডাঙৰীয়া আমাক বসুমতাৰী ডাঙৰীয়া কৈছে যে 20 জুলাইৰ আগে আগে আমাৰ মাটিখিনি ম্যাদি কৰি দিব তাৰ কাৰণে আমি আটাইতকৈ সুখী আৰু তেখেতসকলক আমি এই চেগতে বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত 2068 ঘৰ মানুহ আছে 3টা ব্লকত গতিকে এই 3টা ব্লকৰ মানুহ যদি এই সমস্যাটো সমাধান হয় তেতিয়াহ'লে আটাইতকৈ তাৰমানে সুখী হ'ব গোটেই ৰাইজ
পূৰ্বৰ চৰকাৰে বাৰে বাৰে ইলেকশ্যনৰ আগত আহি কৈছিল যে আমি ইলেকশ্যন যোৱাৰ পিছত আমি মাটি কৰি দিম, চৰকাৰো গঠন হৈছিল, কিন্তু দুখৰ বিষয় যে আজি পৰ্যন্ত মাটি নহল। কিন্তু আজি BTR চৰকাৰে কৈছে যে ইলেকশ্যনৰ আগে আগে অৰ্থাৎ 20 জুলাইৰ আগে আগে আমি আপোনালোকৰ মাটি পট্টা প্ৰতি ঘৰক দি দিম। এইটোত আমি আটাইতকৈ সুখী হৈছোঁ।